হেল্ল' এভৰিৱান, এতিয়া আমি যাব ওলাইছোঁ বাইহাটা চাৰিআলি। তাত আছে মোৰ জেঠাই। তো আমি এতিয়া জেঠাইহঁতৰ ঘৰলৈ যাম। জেঠাই মানে হৈছে মোৰ মাৰ বায়েকৰ ঘৰ। আমি গোটেইবোৰ তালৈকে গৈ আছোঁ। এইফালে মই, মা আৰু জেঠাই। এয়া জেঠাই হৈছে মোৰ দেউতাৰ বায়েক। আৰু এইফালে বৌ আৰু এইফালে আমাৰ পোৱালি। সেয়া দেখিছোঁ নাই, চশমা তচমা লগাই একে গোটেইটো হিৰ' বনি আহিছে। এইফালে আমি ইয়াৰ পিছত বহি আছোঁ আৰু পোৱালীক লৈ বহে আগত বহিছে। এইফালে দাদা আৰু গোটেইবোৰে আমি গৈ আছোঁ। গোটেইবোৰ মানে আজি বৌহঁতকো উলিয়াই লৈছোঁ যে আজি আমাৰ জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁগৈ ব'লা বুলি। আমাৰনো জেঠাইহঁতৰ ঘৰখন কেনেকুৱা চাই আহিবা বুলি। তো এয়া গোটেইবোৰ আহি আছোঁ। আৰু এইখন হৈছে শৰাইঘাট দলং। শৰাইঘাটৰ দলঙৰ সৈতে আকাশৰ ভিউটো চাওক না, কি মজা লাগিছে। আৰু এইফালে এইখন হৈছে বিশাল ব্ৰহ্মপুত্ৰ। এয়া দেখিছেনে? বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া আমি আহি পাইছোঁহি। চাওকচোন কিমান ভাল লগা মানে প্ৰকৃতিৰ কি যে মানে লীলা, প্ৰকৃতিৰ লীলা এয়া হয়নে? এইখনে দেখাত বিশাল ব্ৰহ্মপুত্ৰ, অসমী আইৰ। আৰু এইফালে জেঠাইহঁতৰ ঘৰ পোৱা অলপ আগতে পাৰ্ক এখন পায়। পাৰ্কখন নতুনকৈ খুলিছে আৰু এই পাৰ্কখন দেখিয়ে মানে আমাৰ পোৱালীয়ে উৎপাত লগাইছে মানে পাৰ্কখনত যায়। আৰু তাক মানে বাপেকে আহোঁতে সোমোৱাই আনিম বুলি কৈছে, যিহেতু এতিয়া পুৰা ৰ'দ পৰি আছে। আৰু এইফালে এতিয়া আমি আহি এখন ৰেষ্টুৰেণ্টত ৰ'লোঁ। আৰু মই ৰেষ্টুৰেণ্টখনত নগ'লোঁ, যিহেতু মোৰ খাবলৈ একো মন যোৱা নাছিল। সেইবাবে দাদাই আইচক্ৰীম এটা আনি দিলে আৰু আইচক্ৰীমটোকে মই খোৱাত ব্যস্ত। ইফালে মই আইচক্ৰীম খাই আছোঁ, সিফালে দাদাহঁতে ৰেষ্টুৰেণ্টত গৈ কিবাকিবি এটা খালে আৰু জেঠাইহঁতৰ ঘৰৰ বাবেও মিঠাই চিঠাই কিবা এটা কিনি কৰি ল'লে। আৰু এই আইচক্ৰীম খাই খাই আমি পাই গ'লোহি জেঠাইহঁতৰ ঘৰ। এইটোৱে হৈছে জেঠাইহঁতৰ ঘৰ। ঘৰটো বনাই আছে, কমপ্লিট হোৱা নাই বাৰু। এইফালে পাই গ'লোহি। এইফালে আহি পোৱাৰ লগে লগে আপেল কাটি দিলে, আপেল খাই ল'লোঁ। এইফালে জেঠাই আৰু দাদাই খালে। খাই কৰি লোৱাৰ পিছতে এইফালে চানাৰ বিস্কুট দিলে আৰু লগতে গাখীৰ চাহ, লগতে আৰু কিবাকিবি মিঠাই চিঠাই দিছিল। বাট মই খোৱা নাই, মই চানা আৰু বিস্কুটেই খালোঁ। চানা বিস্কুট খাই কৰি ল'লোঁ। আৰু এইফালে বৌহঁতে চাহ খাই আছে। আৰু এইফালে পোৱালি দেখিছে নাই, ষ্টাইল কৰি কৰি মানে খাই আছে। ইয়াত দেখিছে। এইফালে এতিয়া চাহ তাহ খাই কৰি হৈ গ'ল। আৰু এইফালে ছাগলী দুজনী আছিল, সিহঁতকো মই বিস্কুট এটা আনি খুৱাই দিলোঁহি। চাওকচোন, ছাগলজনী বিস্কুটটো ইমান ধুনীয়াকৈ খাইছে। এজনীক খুৱাই দিয়াৰ লগতে আকৌ আনজনী আকৌ মুখ মেলি চাই আছে। আকৌ এইফালে তাই চাই থকা দেখি বেয়া লাগি তাইকো অকণমান আনি খুৱাই দিলোঁ। খুৱাই দিওঁতে আকৌ হাতটোকে খাই দিব লাগিছিলে। এইফালে ছাগলীজনী ধুনীয়াকৈ খুৱাই পিনে আহিলোঁ। এইফালে এতিয়াহে মাহঁতে চাহ তাহ খাইছে। দেখিছেনে, চাহ খাই খাই পূৰা কথা পতাত ব্যস্ত। আৰু এইফালে চাওকচোন, নতুনকৈ ঘৰটো বনাইছিলহে, বান্দৰে ভাঙিলেই। দেখিছেনে, উৎপাত বান্দৰ চব মানে ভাঙি কৰি উৎপাত কৰিছে। আৰু এইফালে বায়েক ভনীয়েকে কাপোৰ চোৱাত ব্যস্ত। বায়েকে মানে ভনীয়েকলৈ কিবা কিবি কাপোৰ কিনি থৈ দিছে আৰু বায়েক ভনীয়েকৰ মৰম। আৰু এইফালে মই বাৰান্দাতে ৰখি আগফালটো চাই আছিলোঁ। তেনেকুৱাতে ভাত খাবলৈ হ'ল। আৰু এইফালে জেঠাইক ভাত দিছে। জেঠাই যিহেতু মাছ মাংস নাখায়, গতিকে নিৰামিষ দিছে ধুনীয়াকৈ। আৰু এইফালে বহি গ'লোঁ ভাত খাবলৈ। দেখিছেনে নাই, একেবাৰে বিধে বিধে ৰান্ধিছে। মাছেই খাবনে, মাংসই খাবনে, পনীৰেই খাবনে, একদম চব মানে দি দিছে আৰু খোৱাতহে গ'ল। আৰু এইফালে মায়েতো মাংস নাখায়, গতিকে পনীৰ খাইছে। আৰু এইফালে বা আৰু এইফালে ভাত চাত খাই কৰি আহি ধুনীয়াকৈ এতিয়া শুই আছোঁ। অকণমান মানে জিৰাই লৈছোঁ আৰু ভাত খোৱা ভাগৰটো মানে মাৰি লৈছোঁ। আৰু এইফালে শুই থাকোঁতে জেঠাই কি কয় এইটো মোমাই তামোল নেকি, সেইটো আনি দিলে। খাই চালোঁ, বহুত ভাল লাগিলে দেই খাই তামোলটো। যিহেতু মই তেনেকৈ খাই পোৱা নাছিলোঁ, এইবাৰ প্ৰথম খাই পাইছোঁ। গতিকে বহুত ধুনীয়া লাগিছে, মিঠা মিঠা লাগিছে। তালৰ নিচিনাই আৰু চেম তালৰ নিচিনাই লাগে। খাই কিবা এটা ভাল লাগিলে। মই কেইটামান লৈও ল'লোঁ খাবৰ বাবে। আৰু এইফালে এতিয়া জেঠাইও ভাত চাত খাই কৰি লৈ পিনে দেখিছে নাই, কথা পতাত পূৰা ব্যস্ত মানে মাহঁতৰ লগত। আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। এইফালে মাৰ মানে মনটো অলপ বেয়া, কাৰণ বায়েকক ইমান দিনৰ মূৰত লগ পাইছে, এতিয়া আকৌ এৰি থৈ আহিবলগীয়া হৈছে। তো এইফালে জেঠাইক বাই বাই দিলোঁ। বাই বাই দি পিনে আমি গাড়ীত উঠিলোঁ। গাড়ীত উঠি আমি ঘৰলৈ গৈ আছোঁ। ঘৰলৈ মানে বৌহঁতৰ ৰুমলৈ গৈ আছোঁ। আৰু নহয়, এতিয়া আমি পাৰ্কলৈ যাম, তাৰপিছত বৌহঁতৰ ৰুমত যাম।